খেলা করে हेलो फ्रेंड्स बीटी व्लॉग्स आपलोक स्वागत पागला दिए देखो पागला मुक्ति रसियाय और एक बार बानपानी हब हान पाओ मागी क एना क्या क सचाई मैं देखेछु दिनाखने बानपानी गला बानपानी हो माने केबेके रोड दिसि नासा केबेके ফুৰি যাব লৈ আছে छा অলপ সাপোর্ট করবে লাগে মোক এগুলা যে মোর বাইকখন চলায় চলবি নেকি মানে কি জানে না এই লগৰ চলিলে যেতিয়া বাইক চলাব খোজে অলপ দিবে লাগে সাইপেড ইনকে স্টার্ট কর ভালকে সাইপেড দি সাইপেড দি কি সালমান আজনে বুলি এফসি না গাইস এখন মুখত এটা মানে প্রথম গাড়ি চলাব আমি তাক গাড়ি চলা শিখাম আজি বল এটা আমার সহযোগী ড্রাইভার বিনা লাইসেন্স वाला বসো सभी इनके स्टार्ट दी गल लोगो ता आगमके गल लोगो ओइ रो की करा गलाई गाइस मोबाइल तो पड़ी আছে অলপ ভালকে চলো গাড়ি চলাবা চা ভালকে যা দেই সি গাই শুনো এটা কথা কম এটা কথা কও সি কি কৈছি মানে কি যি এই গাড়ীখন মোক চলাবা দিছি চলাবা দিয়াৰ কাৰণে সি কৈছি ভিডিঅ'টোত দেখাবৰ কাৰণে মানে কি কৈছি মোক গাড়ীখন ষ্টাৰ্টটো বন্ধ কৰি দিবা দিছি এতিয়া মানে কি মোক এটা মূৰ্খ বুলি ক'ব তেই মই মিছা কথা কৈছোঁ আজি মানে এনে অলপ ফুৰি আহোঁ ৰাতিবেলা আছে দেখালো বৰ অলপ জাগা দেখালো আপোনালোকে গাইজ অলপ মই দিছোঁ কাৰণ কি আমাৰ এক্সপিৰিয়েঞ্চ নাই এই ভ্ৰমণৰ কাৰণে এইটো প্ৰথম ভ্ৰমণ সেইদিনা আপোনালোকে ৰয়ে পূজা পালোঁ দেখালো ঠাণ্ডা ঠাণ্ডাকৈ থাকে গাইজ এইটো মানে কি তই ক'বালে আমাৰ দৰকাৰে ৰখি আছে তোমাৰ বাবে দাদা গাইজ যিহেতু প্ৰথম ভ্ৰমণ আমাৰ যিখিনি মানে ছাপোৰ্ট কৰিছে সেই ছাপোৰ্টটো মানে আমি যিমানখিনি ভিডিঅ' দি থাকোঁ বা সঁচা কথা মানে সেইখিনি সদায় ৰাখোঁ তেতিয়াৰ পৰা ভৰিত ধৰি ধৰি এখনি ক'বা গৈছোঁ তই কলেজখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ বেটৰী ক'ত নাই গাইজ গ'লে কলেজখনৰ পৰা সেইটা নাই এইটোত ষ্টেণ্ড কৰিছোঁ ৰ মই কিবা কৰিছোঁ নেকি গাড়ী জানা বস্তুটো অলপ তামচা বস্তু কিবাকৈ পাছ কৰিছোঁ আৰু কণী নেকি দাদা নহয় এইটো ডিমে হাঁহৰ কণী না ব্ৰইলাৰৰ কণী ডিমে কণী বুলি কয় আমি আপাৰ আছামৰ ফালে ডিমা বুলি কয় এফালে কণী বুলি কয় গাইজ এই ফোন কৰি লগত অলপ টাইম ৰখিছোঁ সেনেকৈ মই এটা কথাৰ কাৰণে ৰখিছোঁ নহ'ব নৰখিলোঁ হয় কথাটো কি আজি আমাৰ ভিডিঅ'টো একদমেই চিম্পল একো কনচেপ্ট নাই তাৰ কাৰণে কি হৈছে যোৱাকালি এটা ভিডিঅ' কৰিছিলোঁ আমি মানে কি লগৰ এটাৰ লগত অলপ মানে এটা চেলেঞ্জ কৰিছিলোঁ সেই চেলেঞ্জটো এই ভিডিঅ'টোৰ লাষ্টত জোৰা লগাই দিম সেই ভিডিঅ'খিনি আমি লগাই দিম সেইখিনি চাব সেইখিনি কিন্তু ভালকৈ চাব একদম গোটেই প্ৰথমৰ পৰা লাষ্টক লাগি ভিডিঅ'টো চাব তেতিয়া গম পাব আৰু ই কৈ দিব দা অলপমান মানে চেলেঞ্জটো কি হৈ যাব আমাৰ এজন ব্যক্তি দেখা দিয়ে সদায় হয় আমাৰ এজন ব্যক্তি কোনোদিনে জ্বালা খাই নাপায় একদম মানে জ্বালা খালি একদম জ্বালাৰ যদি গোন্ধটো সোমাই তেতিয়াহ'লে তাৰ চকু দি নাকে দি পানী ওলাই পানী ওলাই তাৰ পৰা কি হৈছে
কালি মই তাক ক'লোঁ তই যি অলপমান চাওমিনে সৈতে জ্বালা খাব পাৰা তেতিয়াহ'লে মই তোৰ চাওমিনটো মানে কি কৈছি ফ্ৰী কৰি দিব খুজিছিল মানে কি তাৰ হাতত পইচা নাছিল 1 টকা নাছিল সেইকাৰণে সি পইচা আছে সি চিপৰা ঠিকে কৈছি পইচা থাকে কিন্তু কি সি যোনদিনে 50 টকা ৰাখিব 5 টকা ৰাখা বুলি ক'ব মানে মানুহটো জানে আপোনালোকেতো জানে মানুহ 1 টকা 2 টকাৰ কাৰণে কিমান কি কৰিব পাৰে এনেকুৱা তাক ভালকৈ দেখি আছোঁ ৰ'ব গাইছ এইজনে সেই বিশেষ ব্যক্তিজন ব্যক্তি দেৱাশিষ কলিতা নামেৰাৰ মানে কি প্ৰেমিক আমাৰ বৰ্তমান মনমন থাকবি না বৰ্তমান চলি অধীনে প্ৰেমিক এজন কি হৈছে মানে কি গধূলি হ'ল মানে কি ভিডিঅ' কোৱালিটি অলপ সিমান এটা ভাল নহ'ব মানে আৰু কনচেপ্টো নাছিল আপোনালোক কৈছোৱে কনচেপ্ট একো নাছিল বুলি সেইকাৰণে মানে যোৱাকালি যিটো কনচেপ্ট আছিল মানে কি যোৱাকালি যিটো ভিডিঅ' কৰা গৈছে সেইটো ভিডিঅ' লগাই দিম সেইকাৰণে চাব সেইকাৰণে লাষ্টত দি মানে লাষ্টলৈকে চাব কিন্তু কাটি নাচাব পুৰা প্ৰথমৰ পৰা লাষ্টলৈকে চাব যাতে গম পাব চেলেঞ্জটোৰ সম্পূৰ্ণ চেলেঞ্জটো কেনেকুৱা নাছিল পুৰা খাব জ্বালাই দি খাই মাৰা কোনোদিনে জ্বালা খাই পোৱা নাই জয় বজৰংবলী জয় গোটাখিনি খাব লাগিব কেঞ্চেল হ'ব আৰু আছে গোটাখিনি তুই কেঞ্চেল A few moments later. দালাত চামত কিবা এটা কৈ দে ভিডিঅ'খন কিবা এটা কৈ দে মানে 1 টকা 2 টকাৰ কাৰণে ইমান কষ্ট কৰিব লাগে গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু গাইজ এটা বস্তু দেখি আছোঁ গাইজ এই মুতি আছে কাষত যাম ৰ'ব কিবা অলপ ক'বা খুজিছে সি কওঁ গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ভালকৈ কওঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কললৈ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম জয় আই অসম